নমস্কাৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅলৈ। প্ৰিয় শিল্পী জুবিন গাৰ্গৰ কষ্ট উপাৰ্জিত ধনেৰে ব্যৱসায়িক সাম্ৰাজ্য গঠন কৰিছিল সিদ্ধাৰ্থ শৰ্মাই। চাৰ্জশ্বিটৰ পাতে পাতে ৰহস্য ফাটিল। জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিটত চাঞ্চল্যকৰ তথ্য। লম্পট সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ লগত এনেকুৱা কিছুমান কাণ্ড কৰিছিল যিবোৰ কাণ্ডৰ বিষয়ে আপুনি শুনিলে আপোনাৰ চকু কপালত উঠিব। পূৰ্বৰে পৰা দুৰ্বল জুবিন গাৰ্গক শাৰীৰিকভাৱে সবল কৰি তুলিবলৈ চিকিৎসা কৰাৰ সলনি অত্যাধিক মদ্যপানেৰে আসক্ত কৰি তোলাতহে অধিক গুৰুত্ব আৰোপ কৰিছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। কিয়নো ইতিমধ্যে প্ৰিয় শিল্পীগৰাকীৰ কষ্ট উপাৰ্জিত উপাৰ্জনেৰে নিজৰ সাম্ৰাজ্য গঢ়ি তোলা সিদ্ধাৰ্থ শৰ্মাৰ বাবে জুবিন গাৰ্গ এটা বোজাৰ দৰে হৈ পৰিছিল। দিন বাগৰাৰ লগে লগে পোহৰলৈ আহিবলৈ ধৰিছে জুবিন হত্যাকাণ্ডৰ চাঞ্চল্যকৰ বহু তথ্য। ৰাজ্য চৰকাৰে গঠন কৰি দিয়া বিশেষ তদন্তকাৰী গোটে যোৱা 12 ডিচেম্বৰত কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত 12,270 পৃষ্ঠাৰ বৃহৎ কলেবৰৰ চাৰ্জশ্বিটখন দাখিল কৰাৰ পাছতে এফালৰ পৰা পোহৰলৈ আহিছে শ্যামকানু সিদ্ধাৰ্থ এণ্ড কোম্পানীৰ পৰিকল্পিত ষড়যন্ত্ৰৰ বহু অকথিত অধ্যায়ৰ কথা। জীৱিত অৱস্থাত কেৱল অসমীয়াৰ আৱেগ জুবিন গাৰ্গক ধন ঘটা যন্ত্ৰৰূপে পৰিচালিত কৰি আহিছিল দালাল শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। দিনে নিশাই দুৰ্বল শাৰীৰিক অৱস্থাকো নেওচি ৰাজ্যৰ চুকে কোণে অনুষ্ঠান পৰিৱেশনেৰে ধন অৰ্জন কৰা জুবিন গাৰ্গৰ কষ্টখিনি ধৃত দুই অভিযুক্তৰ বাবে আছিল মাথো বিনিয়োগ। পূৰ্বৰে পৰা দুৰ্বল জুবিন গাৰ্গক শাৰীৰিকভাৱে সবল কৰি তুলিবলৈ চিকিৎসা কৰাৰ সলনি অত্যাধিক মদ্যপানেৰে আসক্ত কৰি তোলাতহে অধিক গুৰুত্ব আৰোপ কৰিছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। কিয়নো ইতিমধ্যে প্ৰিয় শিল্পীগৰাকীৰ কষ্ট উপাৰ্জিত উপাৰ্জনেৰে নিজৰ সাম্ৰাজ্য গঢ়ি তোলা সিদ্ধাৰ্থ শৰ্মাৰ বাবে জুবিন গাৰ্গ এটা বোজাৰ দৰে হৈ পৰিছিল। একেই স্থিতি হৈছিল শ্যামকানু মহন্তৰো, আৰু সেইবাবেই অতি পৰিকল্পিতভাৱে বাটৰ কাইত জুবিন গাৰ্গক আঁতৰোৱাৰ বাবে দিনে নিশাই চিন্তাত মগ্ন হৈ পৰিছিল দুই অভিযুক্ত। SITয়ে কৰা তদন্তৰ অন্তত দাখিল কৰা চাৰ্জশ্বিটত এই কথাসমূহ স্পষ্ট ৰূপত প্ৰকাশ পাইছে বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে। আদালতত দাখিল কৰা চাৰ্জশ্বিটখনৰ পৃষ্ঠাই পৃষ্ঠাই এনেবোৰ বহু চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে। উল্লেখ্য যে মৃত্যুৰ দুদিন আগৰে পৰাই জুবিন গাৰ্গক অত্যাধিক সুৰা সেৱন কৰোৱা হৈছিল। সূত্ৰটোৱে জানিবলৈ দিয়া মতে দালাল শ্যামকানু মহন্তই ব্লেক এণ্ড হোৱাইট নামৰ এক ব্ৰেণ্ডৰ হুইস্কিৰ বটল জুবিন গাৰ্গক সেৱনৰ বাবে দিছিল। অত্যাধিক পৰিমাণৰ সুৰা যাতে জুবিন গাৰ্গক অনবৰতে দি থাকিব পাৰে তাৰ বাবে নিয়োগ কৰা হৈছিল সহশিল্পী অমৃতপ্ৰভা মহন্তক। দালাল শ্যামকানু মহন্তই যিমান পাৰে সিমান পৰিমাণৰ সুৰা জুবিন গাৰ্গক অবিৰতভাৱে দি থাকিবলৈ অমৃতপ্ৰভা মহন্তক নিৰ্দেশ দিছিল। বিনিময়ত অমৃতপ্ৰভা মহন্তক বিশেষ সুযোগ দিয়াৰো প্ৰতিশ্ৰুতি দিছিল শ্যামকানুই। কিয়নো শিল্পীগৰাকীৰ প্ৰিয় ব্ৰেণ্ড আছিল ব্লেক এণ্ড হোৱাইট। প্ৰায় তেওঁ বিভিন্ন সময়ত উক্ত ব্ৰেণ্ডৰ সুৰাহে প্ৰাণ কৰিছিল। পূৰ্বৰে পৰা সকলো কথা অৱগত হোৱা শ্যামকানু মহন্তই এইবাবেই উক্ত ব্ৰেণ্ডৰ সুৰা ছিংগাপুৰৰ নৰ্থ ইষ্ট ফেষ্টিভেললৈ লৈ গৈছিল। সাধাৰণতে ছিংগাপুৰত উক্ত ব্ৰেণ্ডৰ সুৰা সুলভ নহয়। এই ব্ৰেণ্ড ছিংগাপুৰত কিদৰে গৈ পালে সেয়া শিল্পীগৰাকীৰ মৃত্যুৰ পাছত SITয়ে চলোৱা তদন্তত পোহৰলৈ আহিছিল। মৃত্যুৰ দুদিন পূৰ্বৰে পৰা অত্যাধিক সুৰাপান কৰোৱাই জুবিন গাৰ্গক হিতাধিক জ্ঞান প্ৰায়ে শূন্য কৰি পেলোৱা হৈছিল। আনকি 19 ছেপ্টেম্বৰৰ দিনা ইয়াত পাৰ্টিত গাহৰিৰ মঙহৰ সৈতে হুইস্কি পান কৰোৱা হৈছিল জুবিন গাৰ্গক। অকল হুইস্কিয়ে নহয়, আন সুৰাও তাত মিহলাই পান কৰোৱা হৈছিল যাতে ভুল শুদ্ধ শিল্পীগৰাকীয়ে সুস্থ মস্তিষ্কৰে চিন্তা কৰিবলৈ অপাৰগ হয়, যাৰ বাবে পানীত সাঁতুৰি থকাৰ মাজতে শিল্পীগৰাকীৰ বমি হৈছিল। বমি কৰাৰ পাছতে চিজাৰ তেওঁৰ আহিবলৈ আৰম্ভ হৈছিল। এনেদৰে তিল তিলকৈ মৃত্যুৰ মুখলৈ পূৰ্ব পৰিকল্পিতভাৱে আগবাঢ়িছিল অসমীয়াৰ আৱেগ জুবিন গাৰ্গে। কিন্তু এইখিনিতে প্ৰশ্ন হৈছে, সকলোখিনি জানি বুজিও কি কাৰণে শিল্পীগৰাকীক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ কথা মনলৈ আহিছিল ষড়যন্ত্ৰকাৰীসকলৰ। সূত্ৰটোৱে জানিবলৈ দিয়া মতে বিভিন্ন সময়ত ৰাজ্যৰ বিহু অনুষ্ঠানসমূহত সংগীত পৰিৱেশনৰ বাবে শিল্পীগৰাকীয়ে লাভ কৰা মোটা অংকৰ মাননিৰ ওপৰত চকু আছিল সিদ্ধাৰ্থ শৰ্মাৰ। শিল্পীগৰাকীয়ে লাভ কৰা মাননিৰ পৰা কিছু অংশ কাটি ৰাখিহে এক নিৰ্দিষ্ট পৰিমাণৰ ধন জুবিন গাৰ্গক প্ৰদান কৰিছিল মেনেজাৰে। অকল সেয়াই নহয়, জুবিন গাৰ্গৰ উপাৰ্জনৰ ধনেৰে বিভিন্ন ব্যৱসায়ত সিদ্ধাৰ্থ শৰ্মাই বিনিয়োগ কৰিছিল। SITৰ তদন্তত পোহৰলৈ অহা অনুসৰি
হোটেল হেৰিটেজ আৰু মহাবীৰ একুৱাত সিদ্ধাৰ্থ শৰ্মাই বুজন পৰিমাণৰ ধন বিনিয়োগ কৰিছিল। মহাবীৰ একুৱা সিদ্ধাৰ্থ শৰ্মাৰ মালিকাধীন পানীৰ বটলৰ কোম্পানী। কোম্পানীটোৰ মালিক সিদ্ধাৰ্থ শৰ্মা হয়, যদিও তাত বিনিয়োগ কৰা ধন আছিল অসমীয়াৰ আবেগ জুবিন গাৰ্গৰহে। উক্ত দুই প্ৰতিষ্ঠানৰ বাবেও পৰিবহণ ব্যৱসায়তো সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ ধন বিনিয়োগ কৰা বিষয়টো তদন্তৰ সময়ছোৱাত পোহৰলৈ আহিছে। দিনে নিশাই কষ্ট কৰি উপাৰ্জন কৰা ধনৰ সিংহভাগ এনেদৰে চতুৰালিৰে সিদ্ধাৰ্থ শৰ্মাই আন ব্যৱসায়ত বিনিয়োগ কৰা বিষয়টো লাহে লাহে বুজি উঠিছিল শিল্পীগৰাকীয়ে, আৰু ইয়াকে লৈ বিভিন্ন সময়ত তেওঁৰ সৈতে বিতৰ্কৰো সৃষ্টি হৈছিল। কিন্তু এই কথাই পৰৱৰ্তী সময়ত এক বৃহৎ ষড়যন্ত্ৰৰহে ৰূপ ল'ব সেয়া শিল্পীগৰাকীয়েও হয়তো বুজা নাছিল। যেই নহওক, চাৰ্জশ্বিটৰ জৰিয়তে এনেধৰণৰ বহু ৰহস্যই সম্প্ৰতি পোহৰলৈ আহিছে। সকলোৱে আশা কৰিছে পৰিকল্পিতভাৱে প্ৰাণৰ শিল্পীগৰাকীক হত্যা কৰা শ্যাম কানু আৰু সিদ্ধাৰ্থ এণ্ড কোম্পানী আদালতত দোষী সাব্যস্ত হওক, কঠোৰৰ পৰা কঠোৰতম শাস্তি অভিযুক্তসকলে লাভ কৰক, জুবিন গাৰ্গে প্ৰকৃতাৰ্থত ন্যায় লাভ কৰক, অসমীয়াই ন্যায় লাভ কৰক। ভিডিঅ'টো যদি শেষলৈকে চালে আপোনাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব, ভিডিঅ'টো লাইক কৰিব, আৰু এনেধৰণৰ ভিডিঅ'সমূহ যদি আগলৈ পাই থাকিব বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।